এখন স্কুলতে মই পঢ়িছোঁ আৰু প্ৰায় 10 বছৰ ইয়াতে মই শিক্ষকতা কৰিছোঁ। আজি সৰস্বতী পূজাৰ দিন আমি যেতিয়া ছাত্ৰ আছিলোঁ সুন্দৰকৈ ইয়াত আজি যিদৰে ছাত্ৰ ছাত্ৰীয়ে পূজা আয়োজন কৰিছে তেনেকৈ আমি আয়োজন কৰিছিলোঁ। বহুত উলহ মালহেৰে বহুত ফূৰ্তিৰে আমি এইবিলাক পূজাবিলাক উদযাপন কৰিছিলোঁ। পিছত শিক্ষকতা কৰিলোঁ। শিক্ষকতাৰ সময়তো মই ছাত্ৰ ছাত্ৰীৰ লগত থাকি পূজা অৰ্চনাত ব্যস্ত হৈছিলোঁ। তো এইটো মনত পৰিছে। যোৱাকালি আমাৰ বিটিআৰ CM মহোদয়ে কৈছে অহাকালি সৰস্বতী পূজাত স্কুলত যাব লাগিব। তেতিয়া মই ক'লোঁ বলক মই যি স্কুলত মানে পঢ়িছিলোঁ আৰু য'ত শিক্ষাদান কৰিছিলোঁ তাতে আমি যাওঁ বুলি আমি অলপ উপস্থিত হৈছোঁ। বিশেষকৈ স্কুলৰ অৱস্থাটো পুৰণি কেইটামান বিল্ডিংবিলাক আছে, সেইটো অলপ ভাল কৰিব লাগে। এইটো আমি আলোচনা কৰি আছোঁ আমাৰ ছাৰৰ লগত। তো নিশ্চয় অহা দিনত মানে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'বই, লগে লগে ছাত্ৰ ছাত্ৰী অলপ ভালদৰে শিক্ষাদান কৰি অহা দিনত যাতে আমাৰ এই এৰিয়াৰ পৰা মানে ভাল এজন বিভিন্ন পৰ্যায়ত মানে এটা দিশত মাত্ৰ কোৱা নাই মই বিভিন্ন দিশত যাতে বেষ্ট অফ দ্য বেষ্ট হ'ব পাৰে এইটো মই কামনা কৰিছোঁ। আজি 14 ফেব্ৰুৱাৰী পূজাৰ লগতে 14 ভেলেণ্টাইন ডে কি ক'ব? আজি ভেলেণ্টাইন ডেৰ বিষয়ে মই সকলোকে শুভেচ্ছা দিছোঁ। তাৰমানে ভেলেণ্টাইন ডেৰ বাস্তৱিক মানে অৰ্থটো মানে বেয়া দিশত নলৈ তাৰ মানে ভাল দিশত যাতে সকলোৱে মানে মনত পেলায় আৰু প্ৰেমিক প্ৰেমিকাৰ কথা বিশেষকৈ ইয়াত উল্লেখ হয়। মানে প্ৰেমিক প্ৰেমিকাৰ বাহিৰেও মানে ভেলেণ্টাইনৰ বাস্তৱ মানে ছবিটো যাতে মানে ফুটি উঠে এইটো মই কামনা কৰিছোঁ। নাই একো প্লেনিং নাই, আমিতো ব্যস্ততা জীৱন। এতিয়া আমি ভূটানত গৈ আছোঁ, ভূটান গভৰ্ণমেণ্টৰ লগত আমাৰ মিটিং আছে। ইয়াৰ পিছত সন্ধিয়া আমাৰ এক্সিকিউটিভ কাউন্সিল EC মিটিং আছে চিৰাং DC অফিচত, তেনেকৈ বহুত মিটিং আছে আৰু মানে ঘৰতো সময় দিব পৰা নাই। মই ভেলেণ্টাইন বুলি ক'লে মোৰ যি মানে লাইফ পাৰ্টনাৰ যি মোৰ মানে ৱাইফ তেখেতকো মই ভেলেণ্টাইন ডেৰ শুভেচ্ছা দিব পৰা নাই। মই জাষ্ট অলপ আগতে মেছেজত তেখেতক হেপী ভেলেণ্টাইন ডে বুলি দিছোঁ। থেংক ইউ। আজিৰ দিনতে আমি চাবলৈ গ'লে 14 ফেব্ৰুৱাৰীত পুলৱামা এটাক হৈছিল। তো আমাৰ ভাৰতীয় জৱান এইটো বহুত দুখদ ঘটনা। আমি এইটো স্মৰণ কৰিবলৈ মনত মানে ইচ্ছা নহয়। শ্বহীদ পৰিয়ালক বা শ্বহীদসকলক আমি আজি স্মৰণ কৰিছোঁ আৰু তেখেতসকলক মানে শ্ৰদ্ধাঞ্জলি আজি আগবঢ়াইছোঁ আৰু ঈশ্বৰে তেখেতসকলক ভাল এটা স্থান দিছে বুলি আমি আশা কৰিছোঁ। আৰু ভৱিষ্যত দিনত তেখেতসকলে যি ধৰণে মানে নিজৰ মানে বলিদানটো নিজৰ যি তেখেতসকলে ত্যাগটো যি দেশৰ বাবে তেখেতসকলে যি নিজৰ মানে জীৱনটো যি মানে বলিদান দিছে এইটো নিশ্চয় অথলে নাযাব। ভৱিষ্যতে তেখেতসকলে যি ত্যাগ দিছে এই ত্যাগৰ বিনিময়ত আমি তেখেতসকলক স্মৰণ কৰি দেশটো কেনেকৈ সজাব লাগে তাৰ কাৰণে কাম কৰিব লাগিব। থেংক ইউ। क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।